নমস্কাৰ সমাধানলৈ স্বাগতম। আজি আমি দশমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। এইটো দশমান শ্ৰেণীৰ বাবে অত্যন্ত দৰকাৰী এটা লেসন। ইয়াৰ পৰা প্ৰায় 7 মাৰ্ক মান অহা দেখা যায়। 2019ৰ সিলেবাস মতে 7 মাৰ্ক মান আহে। এটা নতুনকৈ 2020তো হয়তো তাতকৈ বাঢ়িবও পাৰে। গতিকে দ্বিঘাত সমীকৰণৰ প্ৰথম কথা হৈছে কি, দ্বিঘাত সমীকৰণনো কি আমি সেইটো জানিব লাগিব। এতিয়া দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে সমীকৰণবিলাকৰ আদৰ্শ ৰূপটো কেনেকুৱা হ'ব, প্ৰথম কথা হৈছে সেইটো। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে সমীকৰণবিলাকৰ আদৰ্শ ৰূপটো হ'ব লাগিব ax² + bx + c = 0। এনেকুৱা ধৰণৰ এই ধৰণৰ আৰ্হিত সমীকৰণটো থাকিব লাগিব। অৰ্থাৎ আমি যদি ইয়াত মন কৰোঁ, এই অংশটো যদি আমি চাওঁ, ইয়াত চলকৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ এই অংশটোৰ মাত্ৰা হৈছে 2। অৰ্থাৎ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে সমীকৰণটোত থকা বহুপদৰ মাত্ৰা 2 হ'ব লাগিব। মাত্ৰা মানে হৈছে এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত। আমি যদি চাওঁ, চলক ইয়াত x² আছে, ইয়াত x আছে, অৰ্থাৎ এই দুইটা x², x, ইয়াত ঘাত 1 আছে, ইয়াত 2 আছে, অৰ্থাৎ এই অংশটোৰ চলকৰ সৰ্বোচ্চ ঘাত হৈছে 2। গতিকে এই বহুপদ অংশটোৰ মাত্ৰা হ'ব 2। গতিকে এইদৰে আমি দ্বিঘাত সমীকৰণটা বাছি উলিয়াব পাৰোঁ। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এই ইকুৱেল চাইনটো কিন্তু থাকিব লাগিব। এতিয়া দ্বিঘাত সমীকৰণৰ আমি যদি ইয়াৰ উপৰিও দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আমি আৰু এটা মন কৰিবলগীয়া কথা হৈছে কি, ইয়াত যিটো x² সহগ আছে ইয়াৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰিব। এটা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে a ≠ 0 হ'ব লাগিব। যদি এই ঠাইত শূন্য হয় তেতিয়াহ'লে এই স্কোৱাৰ থকা অংশটো যদি আমি চাওঁ 0 × x² কি হ'ব, এইটো এই অংশটো শূন্যৰ লগত যদি পূৰণ হৈ যায় x² 0 হৈ যাব। আৰু 0 হৈ গ'লে এই স্কোৱাৰ লগা অংশটো যেতিয়া নাথাকিব তেতিয়াহ'লে ইয়াৰ মাত্ৰা 2 হৈ নাথাকে। যেতিয়া এই ঠাইত আমি শূন্য বহুৱাম, এই ঠাইত যদি শূন্য বহুৱাই দিওঁ তেতিয়াহ'লে এই গোটেই অংশটো 0 হৈ যাব। আৰু 0 হৈ গ'লে তেতিয়া এই স্কোৱাৰটো নাথাকিব। আৰু স্কোৱাৰটো যদি নাথাকে তেতিয়াহ'লে এই অংশটো মাত্ৰা 2 নহয় আৰু এইটো দ্বিঘাত সমীকৰণ নহ'ব। যদি এই ঠাইত শূন্য পাতোঁ তেতিয়াহ'লে এই অংশটো যেতিয়া শূন্য হৈ যাব তেতিয়াহ'লে অকল কি থাকিব, আমাৰ bx + c হে থাকিব। bx + c = 0, য'ত এই অংশটোৰ মাত্ৰা কেতিয়াও 2 নহয়। গতিকে যদি মাত্ৰা 2 নহয় তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ নহ'ব। গতিকে এই দ্বিঘাত সমীকৰণটাত a মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে, a ≠ 0। bটো 0 হ'লেও একো নাই। b ঠাইত শূন্য হ'লে এই অংশটো যেতিয়া 0 হৈ যাব তেতিয়াও এই স্কোৱাৰ লগা অংশটো থাকিব। তাৰমানে স্কোৱাৰ লগা অংশটো থাকিবই লাগিব, এই পদটো থাকিবই লাগিব, তেতিয়াহে দ্বিঘাত সমীকৰণ হ'ব। গতিকে এইখিনি কথা আমি জানিবলগীয়া। গতিকে এতিয়া আমি দেখিলোঁ কি, যে এটা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে a ≠ 0, এই মান কেতিয়াও শূন্য হ'ব নোৱাৰিব। b = 0 বা c = 0 হ'লেও আমাৰ সমস্যা একো নাই। b মানো শূন্য হ'ব পাৰে, c মানো শূন্য হ'ব পাৰে, কিন্তু a মান শূন্য হ'ব নোৱাৰে। এইবোৰ শ্বৰ্ট কুৱেশ্যন আহে। গতিকে এই কথাখিনি মন কৰিবা যে এটা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে a মান কেতিয়াও শূন্য হ'ব নোৱাৰে। b মান আৰু c মান শূন্য হ'ব পাৰে, এই ক্ষেত্ৰত একো দিগদাৰ নাই, কিন্তু a মান কেতিয়াও শূন্য হ'ব নোৱাৰে, a ≠ 0। গতিকে শ্বৰ্ট কুৱেশ্যন অহা দেখা যায়। এতিয়া এটা দ্বিঘাত সমীকৰণ সমাধান কৰিবলৈ আমি 3 ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰোঁ। এটা হৈছে উৎপাদকীকৰণ পদ্ধতি, এটা হৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি, আৰু আনটো হৈছে বৰ্গ সম্পূৰণ পদ্ধতি। এই উৎপাদকীকৰণ পদ্ধতিয়ে আগতে আমি 9ত এটা দ্বিঘাত বহুপদৰ কেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰোঁ
সেইটো আমি শিকি আহিছোঁ। এতিয়া মই আজি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিনো কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে অলপ আলোচনা কৰিছোঁ, আৰু বৰ্গ সম্পূৰ্ণ পদ্ধতিৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি সেইটো জানিবলৈ হ'লে আমি প্ৰথমতে দ্বিঘাত সূত্ৰটো জানিব লাগিব। দ্বিঘাত সূত্ৰটো কোনটো? এতিয়া ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 ৰূপত থকা এটা দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত দ্বিঘাত সূত্ৰটো হৈছে x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac। গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই আমি এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰোঁ। এতিয়া মই উদাহৰণস্বৰূপে এটা দ্বিঘাত সমীকৰণ লৈ লৈছোঁ, আৰু সেইটো এই সূত্ৰৰ সহায়ে আমি কেনেকৈ সমাধান কৰিম সেইটো আমি ষ্টেপ বাই ষ্টেপ লক্ষ্য কৰিম। এতিয়া উদাহৰণস্বৰূপে 2x স্কোৱাৰ মাইনাছ 7x প্লাছ 3 ইকুৱেল টু 0 এই দ্বিঘাত সমীকৰণটোক আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম। এতিয়া প্ৰথমতে আমি আদৰ্শ ৰূপটোৰ লগত এই দ্বিঘাত সমীকৰণটো মিলি আছেনে আমি সেইটো চাম। আদৰ্শ ৰূপটো আছিলে কি? ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। আমি যদি লক্ষ্য কৰোঁ এতিয়া এই স্কোৱাৰ লগা অংশটোৰ সহগ এনেই আদৰ্শ ৰূপটোত a, গতিকে সমীকৰণটোত a ঠাইত কি আছে? 2 আছে। গতিকে a মান হ'ব 2। xৰ সহগ এই bটো হৈছে xৰ সহগ, ইয়াত b ঠাইত অৰ্থাৎ xৰ সহগ হৈছে -7, অৰ্থাৎ b মান হ'ব -7। আৰু লাষ্টৰ ধ্ৰুৱক পদ c, ইয়াত c ঠাইত আছে 3, অৰ্থাৎ c মান হৈছে 3। এইবোৰ তোমালোকে পৰীক্ষাত দেখুৱাব নালাগে, মই বুজি পাবৰ কাৰণে জাষ্ট এইখিনি দেখুৱাই দিছোঁ। গতিকে আমি এনেকৈ লিখিব লাগিব, ইয়াত a মান হৈছে 2, b মান হৈছে -7 আৰু c মান ইকুৱেল টু 3। এই a, b আৰু c মানটো আমি নিৰ্ণয় কৰি ল'লোঁ। এতিয়া দ্বিঘাত সূত্ৰটো পাতি তাত a ঠাইত a মান, b ঠাইত b মান আৰু c ঠাইত c মান পাতি আমি সমাধান কৰিলে আমি বিচৰা উত্তৰটো পাম। এতিয়া দ্বিঘাত সূত্ৰটো হৈছে x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac। গতিকে এতিয়া মাইনাছ b, এটা b ঠাইত আমি b মানটো পাতিম, b ঠাইত b মান পাতিম। আমি b মান পাইছোঁ -7। তোমালোকে যদি চোৱা b মান দেখিবা -7 আছে, b মান -7। গতিকে b ঠাইত -7 পাতিব লাগিব। গতিকে এনে ক্ষেত্ৰত এটা মাইনাছ সূত্ৰৰ মাইনাছ আৰু এটা হৈছে b মানটো আগতো মাইনাছ চিন আছে, গতিকে এনে ক্ষেত্ৰত দুটা মাইনাছ হ'ব। এটা হৈছে সূত্ৰৰ পৰা অহা মাইনাছ, এটা b মানটো আগতো মাইনাছ চিন আছে, গতিকে এনে ক্ষেত্ৰত দুটা মাইনাছ। আৰু দুটা মাইনাছ লিখিবলৈ হ'লে এটা আমি এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখি দেখুৱাব লাগিব, প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মানে -7 হোল স্কোৱাৰ -4, a মান হৈছে 2 আৰু c মান হৈছে 3 ডিভাইডেড বাই 2ac, 2 × 2। এতিয়া ইয়াত আমি যিহেতু ব্ৰেকেটৰ বাহিৰত এটা মাইনাছ, ভিতৰত মাইনাছ আছে, ব্ৰেকেটৰ আঁতৰাবলৈ দুটা মাইনাছ চিন আমি পূৰণ কৰি দিম। মাইনাছে +7 প্লাছ মাইনাছ ৰুট অভাৰ, এতিয়া ইয়াত -7টো যদি স্কোৱাৰ কৰোঁ, যিকোনো ঋণাত্মক সংখ্যা স্কোৱাৰ কৰিলে ঋণাত্মক চিহ্ন মাইনাছ চিহ্নটো আঁতৰি যায়। এতিয়া এনেই 7টো স্কোৱাৰ কৰিলে 7 × 7 = 49 হ'ব, -7টো স্কোৱাৰ কৰিলেও 49 হ'ব, যিহেতু মাইনাছ চিহ্ন থাকিলে স্কোৱাৰ কৰিলে প্লাছ হৈ যায়। গতিকে 49 মাইনাছ এইকেইটা পূৰণ কৰিলে 4 × 2 = 8, 8 × 3 = 24 ডিভাইডেড বাই 2 × 2 = 4। এতিয়া +7 প্লাছ মাইনাছ ৰুট অভাৰ 49 পৰা 24 মাইনাছ কৰিলে 25 হ'ব, ডিভাইডেড বাই 4। নেক্সট 7 প্লাছ মাইনাছ, এতিয়া 25ৰ বৰ্গমূল, 25ৰ বৰ্গমূল হৈছে 5। গতিকে আমি যিহেতু 25টো এটা পূৰ্ণবৰ্গ সংখ্যা, তাৰ আমি বৰ্গমূল পাওঁ,
আৰু 25ৰ বৰ্গমূল হৈছে 5 ডিভাইডেড বাই 4 গতিকে কি পালো x = 7 ± 5 ডিভাইডেড বাই 4 এতিয়া আমি এই অংকটো দুটা ভাগলৈ ৰূপান্তৰিত কৰিম ইয়াত যেহেতু মাজত প্লাস আৰু মাইনাস দুটা সাইন আছে আমি এটা অংক প্লাস দি কৰিম এটা অংক এই মাইনাস সাইনটো লৈ এপ্লাই কৰিম গতিকে x = 7 + 5 ডিভাইডেড বাই 4 আৰু আনটো হ'ব x = 7 - 5 ডিভাইডেড বাই 4 যেহেতু দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত দুটা মূল থাকে গতিকে আমি ইয়াত দুটা মূল পাম এতিয়া ইয়াত প্লাস আৰু মাইনাস এটা অংক প্লাস সাইনটো লৈ এপ্লাই কৰিছে এটা অংক এই মাইনাস সাইনটো লৈ এপ্লাই কৰিছে গতিকে হাতে পাছে 12 ডিভাইডেড বাই 4 4 এ 12 3 বাৰ গ'ল 3 তাৰ মানে x ৰ এটা মান হৈছে 3 আৰু আন পিনে 7 পৰা 5 বিয়োগ কৰিলে 2 হ'ব ডিভাইডেড বাই 4 এতিয়া 2 এ 2 কে বাৰ যাব 4 দুবাৰ যাব অৰ্থাৎ আমি কি পালো 2/1 গতিকে এটা কি দেখা গ'ল যে x ৰ মান 3 আৰু 2/1 দুটা মূল আমি এইদৰে নিৰ্ণয় কৰিলো যেহেতু এটো এটা দ্বিঘাত সমীকৰণ গতিকে দ্বিঘাত সমীকৰণৰ সদায় দুটা মূল ওলায় দ্বিঘাত হলে তিনটা মূল থাকে গতিকে এই কথা হয়তো আগৰ অনুশীলনীত তোমালোকে পাই আহিছা আগৰ লেসনত গতিকে এইটোৱে হৈছে এনে ধৰণে আমি দ্বিঘাত সমীকৰণ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰো এইটোৱে হৈছে সম্পূৰ্ণ অংকটো গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা যদি নাই পোৱা মোক কমেন্ট যোগে জনোৱা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ ইয়াৰ পিছত আমি পুনৰ বৰ্গ সম্পূৰ্ণ পদ্ধতিটো আলোচনা কৰিম